মই বড়ো ক'ব কাৰণে শিকি আছোঁ, কষ্ট কৰি আছোঁ, কিন্তু সেইকাৰণে মই অসমীয়াতে ক'ম। মই এজনী আৰ্টিষ্ট হয় আৰু বহুত কষ্ট কৰি আজি মই এইখিনি আহি পাইছোঁ জীৱনত। এদিনতে এজন আৰ্টিষ্ট নবনে। আজি 10-15 বছৰ ধৰি মই গান বনাই আছোঁ, কষ্ট কৰি আছোঁ আৰু তাৰপিছত এইখিনি আহি পাইছোঁ। আৰু মই নিজকে কৃতজ্ঞ বুলি ভাবোঁ। মই নিজকে ভগৱানৰ আগত কওঁ, মোক এইখিনি যে ভগৱানে সুবিধা দিছে, কৰিব মই পাৰিছোঁ, মোৰ কাৰণে এইটো বহুত ডাঙৰ কথা। মই ৰিচেণ্টলি যেনেকৈ আপোনালোকে জানে, মই আমাৰ লোকগীত, ফ'ক সংগীত, আচ্ছা, তাৰ আগত মই আৰু এটা কথা ক'ব খোজোঁ আমাৰ ৰাইজক, আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মৰ জৰিয়তে, সকলো প্লেটফৰ্মৰ জৰিয়তে আমাৰ মানুহখিনি এইটো কথা নাজানে। ফ'ক সংগীত কোনো পাৰ্চনেল কাৰো ৰাইট নাই, অ'কে। ফ'ক সংগীতটো সকলোৰে কাৰণে। আজি মই গাইছোঁ আৰু কালি আপোনালোকেও গাব পাৰিব, আৰু যিমান আমাৰ উদীয়মান শিল্পী আছে, নতুন জেনেৰেশ্যন আছে, সিহঁতেও আহি পেলাই গাব লাগে। আচলতে মই অনুৰোধ কৰোঁ, সকলোৱে গাওক। এইটো আমাৰ ফ'ক সংগীতটো আস্তে আস্তে মুখে মুখে চলি অহা যোনটো জেনেৰেশ্যন বাই জেনেৰেশ্যন আস্তে আস্তে নাইকিয়া হৈ গৈছে। মই গোৱাৰ আগত বহুত কমেহে ফ'ক গান গাইছিলে। যিমান মই কাৰো নাম নলওঁ, যিমান ছিংগাৰ আছে চবে মডাৰ্ণ ছং গায়, কিন্তু মই ভাল পাওঁ ফ'ক গাই, আৰু ভাল পোৱাৰ বাদেও মই ফ'ক গীতটো এইটোৰ কাৰণে গাওঁ, আমাৰ কালচাৰটো জীয়াই থাকক, আমাৰ বড়ো কালচাৰটো আৰু আগবাঢ়ি যাওক আৰু বিশ্ব দৰবাৰত যাওক, নেশ্যনেল লেভেলত যাওক, সেইটোৰ কাৰণে মই এই চেষ্টা কৰোঁ। আৰু মই যিমানখিনি পাৰোঁ কৰিছোঁ। মই নেশ্যনেল লেভেলত নৰ্থ ইষ্ট ফেষ্টিভেলত গাইছোঁ, মাইচুৰ পেলেচত এ.আৰ. ৰেহমান ছাৰৰ লগত আমাৰ বড়ো গীত গাইছোঁ। মই নিজে ভাবোঁ কি এই সুযোগটো মই মামে খান বহুত ডাঙৰ ইণ্টাৰনেশ্যনেল আৰ্টিষ্ট হয়। তেখেতৰ এটা ফ'ক নেশ্যন বুলি এটা বেণ্ড আছে, তাতে মই এজন মেম্বাৰ হয় অসমৰ পৰা। তেখেতে মোকেই চিলেক্ট কৰিছে আৰু মই আমাৰ আয়ো হাইমা এই গীতটি গাই পেলাই মাইচুৰ পেলেচত এ.আৰ. ৰেহমান ছাৰৰ আগত মই গাইছোঁ। চ' মই এইখিনি সুযোগ এইকাৰণে পাইছোঁ, মই ফ'ক আৰ্টিষ্ট বুলি তেখেতসকলে কয়। আৰু মই যোৱা বছৰ ৰেঙনি মিউজিকত এজ এ ফ'ক ছিংগাৰ আমখি কছাৰীত এৱাৰ্ডো পাইছোঁ। তাৰোপৰি ৰিচেণ্টলি ফেমিনা এচিভাৰ্ছ এৱাৰ্ড, ফ'ক গীতবিলাক মই জীয়াই ৰখাৰ কাৰণে মই এৱাৰ্ড পাইছোঁ। এতিয়া হ'ল কথাটো, মই ৰিচেণ্টলি থাপলি বনা জৌ লংনা এটি গীত, যোনটো লোকগীত হয়, আৰু এই গীতটি সৰুতে মোৰ মাৰ মুখৰ পৰা শুনিছিলোঁ। মোৰ মায়ে, মই জন্মও হোৱা নাছিলোঁ, ৰেডিঅ'ত বাজিছিলে বোলে শুনিছিলে। আৰু মই যেতিয়া ফ'ক গীত বিচাৰি ফুৰোঁ গাঁৱে গাঁৱে, ক'ত মই পাওঁ, কাৰণ ফ'ক গীতবিলাক আমাৰ মৰি গৈছে, নাইকিয়া হৈ গৈছে। যোনবিলাক মানুহে গাইছিল তেখেতসকল আধা আধি মানুহ মৰি গৈছে। চ' এই গীতটো মোৰ মায়ে কৈছিলে, তুমি এইটো গীত বনাবা, গাবা, বহুত ধুনীয়া গীত বুলি কৈছিলে। আমাৰ বড়ো কালচাৰটো তাতে বিষয়টো কয়, আমাৰ বড়ো জাতিটো কেনেকুৱা আছিল, কেনেকুৱা হৈছিল আগৰ দিনত। কিন্তু মই গীতটো পোৱা নাছিলোঁ। আজি 1 বছৰমান আগত এই গীতটো মই ইউটিউবত শুনা পালোঁ। শুনা পাওঁতে মোৰ মনত পৰিল, মায়ে কোৱা, মই সুধিলোঁ, এইটো গানে কৈছিলা? অঁ, এইটো গানে কৈছিলোঁ। তাত মই চালোঁ, এই গীতটো ধীৰেশ্বৰ বড়ো নাৰ্জাৰীক সংগ্ৰহ কৰা বুলি কৈছে দেই, তাতে লিখা আছে, আপোনালোকে চেক কৰিব। তেখেতৰ গান বুলি কোৱা নাই, তেখেতে কালেকশ্যন কৰিছে। ফ'ক গান সদায় কালেকশ্যনে কৰে, কোনো পাৰ্চনেল কোনো লিখা বুলি দিব নোৱাৰে। আৰু বড়ো ফ'ক ছং বুলিয়ে দিয়া আছে। তেখেতৰ ৱাইফে গাইছে এই গীতটো, বিমলা বড়ো। চ' তেখেতে যেতিয়া গাইছে, ফ'ক গান হয়, যেনেকৈ মই কৈছোঁ সকলোৱে গাব পাৰে। মই ভাবিছোঁ ময়ো গাম। এই গানটো মোৰ আগতেও গাবলৈ মন আছিলে। মই গানটো ৰিলিজ কৰিলোঁ, গালোঁ, আৰু 4 দিন আগত মই ৰিলিজ কৰিলোঁ। তেখেতে গম পাই পেলাই মোক ফোন কৰি পেলাই মোক ক'লে, এই গীতটো তুমি ইমিডিয়েট ওলাই দিয়া, এইটো মোৰ পাৰ্চনেল গান হয়, এইটো ফ'ক গীত নহয়। মই ক'লোঁ, আপোনাৰ ফ'ক গীত যদি নহয়, আপুনি চেনেলত কিয় লিখিছে ফ'ক গীত বুলি? আৰু আপুনি কিয় লিখা নাই এইটো আপোনাৰ গীত বুলি? তাতে লিৰিক্স আৰু টিউন বুলি লিখে ন, কিয় লিখা নাই? আপুনি সংগ্ৰহ কৰা বুলি কিয় লিখিছে? যদি সংগ্ৰহ কৰা বুলি লিখিছে, তেনেহ'লে মই নাজানি পেলাই মই গাইছোঁ, কাৰণ আপোনাৰ গীত বুলিতো মই নাজানো। আৰু মই জানাত এই গীতটো এখেত আছে মোৰ লগত, ছাৰ আজি বহি পেলাই, লক্ষেশ্বৰ দৈমাৰী ছাৰে লিখিছে, 1972ত লিখিছে। আৰু আমাৰ হাতত এইটো প্ৰুফ আছে। এইটো বুক আজিৰ নহয়, পুৰণা। আপোনালোকে দেখাব ভালকৈ ক্ল'জ কৰি পেলাই, ইয়াতে কোন চনত লিখিছিল পুৰা আছে হা। তেখেতো একেখন গাঁৱৰে হয়। তেখেতৰ ৱাইফে গাইছে যেতিয়া তেখেতে বেয়া পোৱা নাই, কাৰণ লোকগীত হয়, চবেই গাব পাৰে। আৰু তেখেতৰ ৱাইফে গোৱাৰ আগতে এখেতে, দাদা আপোনাৰ নামটো? হৰেন্দ্ৰ বড়ো ছাৰে, দাদাই লৈমন আফা বুলি ৰেডিঅ' চেণ্টাৰত প্ৰগ্ৰেম এটা হৈছিলে বহুত বছৰ আগত, 87 90ত আগতে তেখেতে প্ৰথম গাইছে হা। মই ক'ব খোজোঁ, ছাৰে লিখা গীত তেখেতে প্ৰথম গাইছে, তাৰপিছত তেখেতৰ ৱাইফে গাইছে, তাৰপিছত মই গাইছোঁ। তেখেতে কেনেকৈ কৈছে এইটো তেখেতৰ গীত বুলি? প্ৰথম কথা,
তেখেতৰ গীত বুলি কৈছে তেখেতে লিখা গীত বুলি কৈছে মই কলো এখেতৰ কথা কৈছে তুমি ৰং ইনফৰমেশন পাইছা তোমাক কোনোবাই ভুল হেৰি কৈছে এটো তেখেতৰ লিখা গীত নহয় এটো মই লিখা গীত এনেকে মোক কৈছে হেতু প্ৰুফো মই আপোনালোকক দিম মোৰ লগত মেছেজত কথা হৈছে হা মই কলো হয় নেকি যদি আপুনি লিখা গীত কিবা এটা মিসআন্ডাৰষ্টেণ্ডিং হৈছে মইতো এনেকা শুনিছিলো এখেতে লিখা বুলি ঠিক আছে স্যাৰ মই আপোনাক সন্মান কৰো আপুনি মুতছে বয়সস্থ হয় ডাঙৰ আপুনি সিনিয়ৰ আৰ্টিষ্ট হয় মই আপোনাক সন্মান কৰো মোক মাফ কৰিব আপুনি যদি মই আপোনাৰ গীত হয় আৰু নুখুধাকে গাইছো মই নাজানিছিলো যি হওক মই তাতে আপোনাক উইথ ডিউ ৰেসপেক্ট আপোনাৰ নামটো দিম অলৰেডি নাম দিয়া আছিল স্পেশাল থ্যাঙ্কস এই গানটো কালেকশন কৰা বুলি যেনেকা তেখেতে লিখিছে ময়ো হেনেকেই লিখিছিলো কিন্তু আপুনি যেতিয়া কৈছে এটো আপোনাৰ গীত বুলি মই লিখি দিম আৰু ইয়াৰ পিছত মই নেক্সট টাইম আপোনাৰ লগত আৰু কাম কৰিম মোক কৈছে মোৰ তাত বহুত গীত আছে বহুত আৰ্টিস্টে গাইছে ভাল কথা ময়ো আপোনাৰ গীত গাব খুজো মই আপোনাৰ লগত কাম কৰিম তেখেতে মোক ধমকি দিলে নাই তুমি এই গীতটো উলাই দিয়া নহলে মই তোমাক কি কৰিম এটো মই তোমাক দেখাই দিম এনেকা ধমকি দিছে মই আৰু তাৰ পিছত একো নকলো কিন্তু নেক্সট দিনাই তেখেতে মই কলো মই কৈছো স্যাৰ আপুনি এনেকা একো কথা নাভাবিব আপুনি একেলগে বহি আমি এটা আলোচনা কৰিম আৰু এটা আলোচনা কৰি কি আমি সমাধান কৰিব পাৰো চাম আমাৰ অল বডো আৰ্টিষ্ট এছ'চিয়েচন আছে আমাৰ অল বডো ৰেডিঅ' এণ্ড টেলিভিজন আৰ্টিষ্ট এছ'চিয়েচন আছে বিয়াৰটা সকল কাৰণ বিয়াৰটাই আগতে ৰিলিজ কৰিছিল না এই গীতটো লাইমন আফা তাতে ৰেডিঅ' চেণ্টাৰত মই কৈছো আমি একেলগে বহি আলোচনা কৰিম তাতে কি সমাধান হয় কৰিম তেখেতে এইবিলাক মোৰ কথা নুখুনি পেলাই তেখেতে সিধা মিডিয়া মাটি পোৰ্টেলত পুৰা আমাৰ বড়োলেণ্ডখন অসমতেটো আছে ইমান কিয় আমাৰ জাতিটোই ইটো হিতুক হিংসা কৰে আমাৰ জাতিটোই যদি নিজৰ আৰ্টিষ্টকে ইমান হিংসা কৰে আমাৰ জাতিটো কেনেকে আগবাঢ়ি যাব বাহিৰৰ দেশত পাঞ্জাবত ইটো হিতুক কি কৰে উৎসাহ দিয়ে আৰু একক হিয়তৰ একতা আছে গুজৰাটীয়ে বাহিৰত গলে এটা নিজৰ গুজৰাটী নিজৰ ভাই ভনী বুলি পৰিচয় দিয়ে আৰু এটোৰ কাৰণে এইবিলাক জাতি বহুত আগবাঢ়ি গৈছে আমাৰ জাতিটো পিছপৰি আছে কাৰণ ইয়তি অকল বেয়াটোহে দেখে অকল নিগেটিভটো চাই এটা ছোৱালী অকলে আৰ্টিষ্ট এজনে কষ্ট কৰি গাই আছে আমাৰ সংস্কৃতিটো আগবঢ়াই লৈ যাব খুজি আছে হেতু না চাই এটো কয় আমাৰ গানটো নষ্ট মই কেনেকে নষ্ট কৰিম এটো গান কেতিয়াও নষ্ট নহয় এটো সদায় থাকিব বিমলা বড়ো মেমে বেলেগ ষ্টাইলত গাইছে মই অলমান ইলেক্ট্ৰনিক মিউজিক দিছো কাৰণ নিউ জেনাৰেশনেটো আপোনালোকে এটো সবে শুনে নিউ জেনাৰেশনটোৱে দুনিয়াৰ হানি সিঙৰ গান শুনে এইবিলাক বলিউডৰ গান শুনে বলিউডৰ 80% গান যিমান আছে সব ফোক গীত হয় এইবিলাক আপোনালোকে গুগল কৰিব যিমান গান মই এতিয়া 10টা গান কৈ দিম ময়ো গাইছো লথে দি চাদৰ ওতে এটো কি গান হয় এটো ফোক গান হয় কিন্তু হিয়তিটো কোৱা নাই নেহা কক্কৰ নেহা বসিন ডাঙৰ ডাঙৰ যিমান আৰ্টিষ্ট আছে সবে এই গীতটো আকৌ ৰিমেক কৰিছে ৰিক্ৰিয়েট কৰিছে আৰু সবে এটো উৎসাহ দিছে তেখেতক আৰু আদৰি লৈছে আমাৰ জাতিটোও নিউ জেনাৰেশনৰ কাৰণে মই অলমান ইলেক্ট্ৰনিক মিউজিক দিছো তাৰে লগতে মই খামো দিছো আপোনালোকে ভালকে শুনক সিফুমো দিছো আৰু যত দৰকাৰ হয় মই সেৰজাও বজাও মোৰ প্ৰতিটো গানত আমাৰ ইলেক্ট্ৰনিক মিউজিকৰ লগত আমাৰ বড়ো লোকসংগীতৰ যোনখিনি মিউজিক আমাৰ ট্ৰেডিশনেল ইনস্ট্ৰুমেন্ট মই এখিনি দি এটুকে ফিউজন বুলি কয় এটুকে ৰিক্ৰিয়েট কৰা বুলি কয় এখিনি আমাৰ মানুহখিনিও অলমান এতিয়া আৰু এডুকেটেড হ'ব লাগে অকল প্লেটফৰ্ম এখন পাই পেলাই আপোনালোকে যা তা লিখিছে মোৰ বিষয়ে এবাৰ ভাবিব আপোনালোকেও কিন্তু মই হেতু চোৱা নাই মোক যদি 10টা মানুহে বেয়া পায় মোক 1টা মানুহে ভাল পায় আৰু মোক যোনখিনি মানুহে ভাল পায় মই তেখেতসকলৰ কাৰণে কাম কৰি গৈ আছো কোনবাই নেগেটিভ কৈছে মই হেতু চোৱা নাই আজিৰ পৰা কোৱা নাই বহুত বছৰ আগৰ পৰা কৈছে ভাষা নাজানো কাৰণে কৈছে নহয় এটু কথা ভাবক ভাষা নাজানিও মই বড়ো নাগালেও হলেতেন মই দখনা নিপিন্ধিলেও হলেতেন মই বাহিৰত গৈ পেলা বাহিৰা গান গাই থাকিলো হতেন কোনবাই চিনি পালে হয় নেকি নাপালে হয় কিন্তু আজি যে চিনি পাইছে আনায়া ব্ৰহ্ম বুলি বাহিৰৰ আৰ্টিষ্ট এটাই যদি মামে খানে বা এয়াৰ ৰহমানে মোৰ গান শুনিছে গম পাইছে এটু কি কাপোৰ পিনিছা এটু দখনা পিনিছো এটু কি গীত গাইছা বড়ো গীত গাইছো তে আমাৰ জাতিটোৰ নাম হল না হেতুকে মই কৰিব কাৰণে চেষ্টা কৰো আৰু হেতুৰ কাৰণে মই গালি খাও আজি কিন্তু মই মানুহে কোৱাটো মই বেয়া পোৱা নাই মই পজিটিভলি লওঁ এটা সময় তেখেতসকলে বুজি পাব মই যদি মৰি যাম এটু গীত থাকি যাব তেতিয়া বুজি পাব কিন্তু এই এখেতে ধীৰেশ্বৰ বড়ো নাৰ্জিয়ে যোনটো কাম কৰিলে মোক ডিফেম কৰিলে হেতুৰ কাৰণে মই আজি আপোনালোকৰ মাজত আহিছো স্পষ্টীকৰণ দিব কাৰণে আৰু ইয়াৰ পিছত তেখেতে যদি মোক ক্ষমা নুখুজে এখেতক ক্ষমা নুখুজে তেখেতে মিছা কথা কৈছে বুলি এইটো নকয় মই তেখেতৰ ওপৰত ডিফেমেশন কেস দিম মই যিমানখিনি কৰিব লাগে মই কৰিম কাৰণ তেখেতে মোৰ আৰু কোনো ৰাস্তা ৰাখা নাই মোৰ ইউটিউব চেনেল তেখেতে ধ্বংস কৰিব কাৰণে চেষ্টা কৰিছে তেখেতৰ পুতেকৰ কি ৰাইট আছিল তেখেতৰ পুতেকে মোক কৈছে মোৰ তাত ৰেকৰ্ডিং আছে কল ৰেকৰ্ডিং আৰু মই ইতিমধ্যে মোৰ
লয়াৰ লগত কথা পাতিছোঁ আৰু মই যি কৰিব লাগে মই আগবাঢ়ি যাম কাৰণ তেখেতে মোক প্ৰথম ধমকি দিছে আৰু তেখেতে এইটো কোৰ্টত প্ৰুফ কৰিব লাগিব এইটো তেখেতৰ গীত কেনেকৈ হ'ল বুলি सुबुंफ्रा बर' रायजोफ्रा बांसिन कमेन्ट होदों गोदोनिया गोदोनो थानांगौ दानिखौ दानो सोलिनांगौ जामाने बेनि बागै मा बुङो एक्चुअली बे गोदोनि माबाखौथ' जों सेफायनो हाया किन्तु दानि मोजांखौबोथ' मोजां मोननायखौबोथ' जों नायहरनांगोन बे सिस्टारा बनायदों दानि सेंग्राफोरनि जिथुनिखि एटिचिउड मोजां मोननाय आखुथाय माबा बायदिसिना दङ बेखौ लानानै बिथाङा फिउजन खालामदों बेयाव जेबो आपत्ति गैया खालामनांगौ जोंनि हारियाबो माहाय गोसो बोनांगौ एकदम मडार्न टाइपआव थाबाय थाबाबोथ' जायाना जोंनि माहाय आप टु डेट जानानै जोंबो आवगायलांनांगोन बेखौ आं हास्थायो आरो आंनि साननायाव रायजोफोरा बेफोरखौ लुबैयाखै जिहेतु गोदोनिखौ गोदोनि थानो नांगौ दानिखौ गोदानखौ खननो होदों जिहेतु उदाहरन होदों आलायारनखौ जुदि फक डान्स माबायाव जुदि खनोब्ला माबोरै मोनगोन रायजोफोरा खोनासंनो सायनाया बिथांमोना ज' जानांगौ हायोब्लाथ' खमा समा होलायनो हाबा बांसिन मोजां कारण जोंनि खोथायानो फैयाखै दा केसनि खोथायावसो जाबाय थादों बिसोर सावरायना लाग्रोनांगोन हयथ' अनेकबोथ' रागा जोंनानै बुंनोबो हागौ ना हयथ' बिसोर सावरायनायनि गेजेराव बुजा फरा जानायनि गेजेराव सलुसन जानायखौ आं लुबैयो आरो नाङाबाजि जाना दाथाथों आरो नोंथांनि बायदिब्ला गोदान मेथाइ दा गोदान ओंखारनायखौ लाखिनांगौ ना लाखिनाङा गोदान ओंखारनायखौ आं लाखिनायखौबो आं बाजायाखै खारन रायजो राजाफ्रा मोजां मोनदों जेतिया इयुनाबो मोजां जायो होननानै रायजोफ्रा आबौखौ आब' होनदों बे बाव खनगिरिफोरनि प्रनाउन्सिएसननि सायाव निर्भर खालामगोन आरो बेयो লক্ষেশ্বৰ দৈমাৰী ছাৰ 1972 লিখিছে আৰু এইটো প্ৰুফ এইখন কিতাপ আজিৰ কিতাপ নহয় আপোনালোকে চাওক এই কিতাপখন পুৰণা কিমান বছৰ আগত আৰু ইয়াতে চনটো লিখা আছে এখন যদি কোৰ্টত আমি দেখাও এইটো প্ৰুফ হ'ব কি এইখন গীত এখেতে লিখিছিল তেখেতৰ হেণ্ডৰাইটিং প্ৰুফ হ'ব এনে মুখেদি কৈ দিলে নহয় তেখেতে প্ৰুফ দেখাওক এতিয়া কভাৰত কি লিখা আছিল আপোনালোকে চাওক বিমলা বড়ো কি লিখা আছে বিমলা ৰাইটাৰ বুলি লিখা নাই তেখেতে আপোনালোকে পঢ়ি চাওক আপোনালোকে যে নিউজত দিছে সংগ্ৰহ কৰা বুলি লিখিছে সংগ্ৰহ মানে কালেকশ্যন কৰা বুলি তেখেতৰ যদি গীত হল হয় তেখেতৰ ইমান কিয় হিম্মত নাই তেখেতে এইটো কথা কিয় নকলে এইটো মোৰ লিৰিক্স আৰু টিউন বুলি ইমানখিনি নহলে যেন মই নাগালো হয় নহয় মই কি গানৰ অভাৱ আছে নেকি মোৰ বহুত গান আছে এই গানটো ভাল পাওঁ ফোক সংগীত আমাৰ ফোক সংগীত হয় আমাৰ লোক সংগীত হয় বুলি মই গাইছিলো নহয় তেখেতে যেহেতু আপুনি সম্বোধন কৰিলে আপোনাৰ যেটো নেকি যি মানে গীতটোক লৈ বিতৰ্ক হৈছে সেই বিতৰ্কত আজি সম্পূৰ্ণ প্ৰমাণ দিব পাৰে এয়াই সম্পূৰ্ণ প্ৰমাণ এই আপোনাৰ ঘৰটো এইটো কি জায়গা কবিৰ আলী এই সাহিত্য সভাৰ অফিচৰ ওচৰত এই গলিটোত এই ছাৰৰ ঘৰ ছাৰৰ নাম হ'ল লক্ষেশ্বৰ দৈমাৰী আৰু এই ছাৰে ৰেডিঅ' আৰ্টিষ্ট আছিলে আৰু এই ছাৰে 1972 যেতিয়া মোৰ জন্ম হোৱা নাছিলে এই গীত লিখিছিলে আৰু এই গীতটো তেখেতে কেনেকৈ লিখিছিলে তেখেতৰো এটা ফিলিংছ আছে এই গীতটো তেখেতে তেখেতৰ মাকৰ কথা শুনি লিখিছিলে এইখিনি কথা ছাৰে ক'ব কনচেপ্টটো আৰু তেখেতো এখেতৰ গাঁও ধীৰেশ্বৰ নাৰ্জাৰীও একে গাঁৱৰে হয় একে অল ইণ্ডিয়া ৰেডিঅ'ত কাম কৰিছিল তেখেতৰ ৱাইফেও গাইছিলে সেইকাৰণে তেখেতৰ ৱাইফে গোৱাৰ কাৰণে ছাৰে এইটো কথা কোৱা নাই আজি সম্বোধন কৰিলে আপুনি সংবাদ মাধ্যমৰ তেনেক্ষেত্ৰত আপোনাৰ যিটো স্পষ্টীকৰণ সেই স্পষ্টীকৰণটো আপুনি দিলে তেনেক্ষেত্ৰত আগত দুনাইবাৰ আপুনি তেওঁলোক অনুৰোধ কৰিবনে এওঁ যে আপোনাৰ প্ৰতি যি বিতৰ্ক কৰিব লাগিব তেখেতে কৰিবই লাগিব তেখেতে এনেও 25ত কি অনুৰোধ থাকিব তেখেতক এই অনুৰোধ তেখেতে যে মানুহৰ আগত কৈছে পুৰা দৰ্শকৰ আগত গোটেই অডিয়েন্সৰ আগত বা পুৰা ছ'চিয়েল মিডিয়াত যে এইটো কৈছে এইটো তেখেতৰ গীত হয় আৰু মই চুৰ কৰিছোঁ বুলি এইটো কথা তেখেতে ক'ব লাগিব এইটো তেখেতৰ গীত নহয় তেখেতে সংগ্ৰহ কৰিছিলে এইটো গীত হয় লক্ষেশ্বৰ দৈমাৰী ছাৰৰ আৰু এইটোৰ আমাৰ হাতত প্ৰুফ আছে আৰু ৰেডিঅ' চেণ্টাৰতো প্ৰুফ আছে মই অলৰেডি দেৱেন বসুমতাৰী ছাৰ যোন আমাৰ অল ইণ্ডিয়া ৰেডিঅ' আৰু টেলিভিশ্যনৰ যোনে আছিলে নৰ্থ ইষ্টৰ পুৰা মেইন যোন হয় তেখেতে এই সব জানে সব বস্তুৰে প্ৰুফ থাকে নহয় জানো ৰেডিঅ' চেণ্টাৰত আৰু এই দাদাই 1980
87ত নে 87ৰ পৰা 90ৰ ভিতৰত এইটো লাইমন আফা বুলি এটা প্ৰগ্ৰামত এইটো গীত অলৰেডি গাইছে এখেতে লিখাৰ লগত ছাৰ আছিলে ছাৰে শিকাইছে এখেতেতো মিছা কথা কোৱা নাই তেখেতে কোনোবাই যদি কয় মই লিখিছো বুলি মই প্ৰুফ দিব লাগিব নহয় তেখেতৰ প্ৰুফ আছে এই কিতাপখনে প্ৰুফ হয় তেখেতে লিখা আৰু অকল তেখেত নহয় আৰু এই গাঁৱত যোনে আছে এখেত আছে সিংগাৰ হয় আৰু যিমানখিনি মানুহ বজাইছিল তেখেতে শিকাইছিলে ৰেডিঅ' চেণ্টাৰত সবে জানে আৰু ছাৰে ক'ব হয় কোনে মই নাজানিছিলো প্ৰথম তেখেতে লিখা বুলি মই সুধিছিলো কোনে কৈছে আজি মই প্ৰথম লগ পাইছো কিন্তু মই এইটো জানো ফোক গান হয় সবে গাব পাৰে ছাৰৰ একো আপত্তি নাছিলে গোৱা বুলি আপুনি যেহেতু ইউটিউবত আপলোড কৰিলে আপুনি যি গীত ইউটিউবত আপলোড কৰোতে আপুনি আপলোড কৰা সময়ত আপোনাৰ যে ধীৰেশ্বৰ বড়োৰ নামটো আপুনি মই দিছো নামটো কালেকশ্যন কৰা বুলি প্ৰথম দিনাৰ পৰা দিছো মোৰ যেতিয়া গানত আপোনালোকে নেম কাষ্টিঙত লাষ্টত নামটো যায় তাতে স্পেচিয়েল থেংকছত তেখেতৰ নাম দিছো আৰু তলত ডেছক্ৰিপশ্যন থাকে যে তাতো দিছো আৰু স্পেচিয়েল থেংকছ বুলিও দিছো কালেকশ্যন কৰা বুলিও দিছো আৰু এইটো কথা মই তেখেতকো কৈছো ছাৰ আপোনাৰ নামটো মই দিছো আপোনাক সন্মানো দিছো আপুনি যেনেকা লিখিছে কালেকশ্যন কৰা বুলি সংগ্ৰহ কৰা বুলি আপুনি নিজেও লিখিছে সেনেকাই মই লিখিছো আৰু আপুনি যদি আজি কৈছে আপোনাৰ গীত বুলি মই এইটোও লিখি দিম কাৰণ তেখেতেতো নিজে মুখেদিহে এনেকৈ কৈছে মোৰ আগত ধমকি দিছিলে তেখেতে ভাবিছে মই বম্বেত বহি আছো মই গম নাপাম মই ক'লো এইটো গানটো মই জানা মতে লক্ষীশ্বৰ দৈমাৰী ছাৰে লিখিছে মোৰোতো চিনাকি আছে মোকো সবে চিনি পায় মই অকল বড়োলেণ্ড বুলি নহয় মোৰতো অসমতো মোক সকলোৱে চিনি পায় বা অসমৰ বাহিৰতো সবে চিনি পায় মোক মই বলিউডো গাইছো মই অলৰেডি বলিউডৰ 4 দিন কি চান্দিনীত মোৰ এটা অলৰেডি গীত আহিছে This weekend, The Forest, Kattupulli, মই সব ভাষাৰে তামিল তেলেগু বিহাৰী সব চিনেমাত মই গীত গাইছো মোৰ অলৰেডি মই বলিউড চিনেমা এখন এক্টিঙত কৰিছো মই নিজে গীতো গাইছো এইবিলাক আপোনালোকে সব গুগলত পাই যাব তাৰপিছত মই এনেকৈ কওঁতে তেখেতে কৈছে নহয় তুমি ভুল ইনফৰমেশ্যন পাইছা এইটো মই লিখিছো ইমান বেলেগৰ গীত এটা নিজে এনেকৈ চুৰ কৰি পেলাই এনেকৈ দাবা দি কৈ পেলাই আৰু ছ'চিয়েল মিডিয়াত গৈ পেলাই ইমান ডাঙৰ মিছা এটা কথা কৈ পেলাই মই চুৰ বুলি কৈছে এতিয়া তেখেতে এইটো স্পষ্টীকৰণ দিয়ক কিয় ক'লে আপোনালোকে এখেতৰ পৰা কথাখিনি শুনি লওক ছাৰ আপুনি কওক আচল কথাখিনি এইটো ছাৰক